প্ৰডাকশ্যন ৱৰ্কছ jorhate অসমৰ নাট্য জগতলৈ আগবঢ়াইছে দুখন অনবদ্য গ্ৰন্থ। নাট্যকাৰ ডক্টৰ অৰূপ বৰঠাকুৰ, নাট্যকাৰ দেৱজিৎ শৰ্মা, নাট্যকাৰ পৰিচালক মানৱেন্দ্ৰ শৰ্মাৰ ৰচনাৰে সমৃদ্ধ চাৰিখন পূৰ্ণাংগ নাটৰ সংকলন সুৰুজৰ নাট্য সম্ভাৰ। সুৰুজে প্ৰকাশ কৰা আনখনি গ্ৰন্থ অসমীয়া ভাষাত অভিনয়ৰ সকলো দিশ সংযোজিত প্ৰথমখনি নাটকৰ ব্যৱহাৰিক জ্ঞানৰ গ্ৰন্থ প্ৰায়োগিক নাট্যকলা। আপোনাৰ কপিটো আজিয়েই সংগ্ৰহ কৰক।
দেউতাই মালাৰ মুঠিখনৰ টকা পইচা মোক আৰু দাদাক যোগাৰ কৰি দিবলৈ কৈছিল কিন্তু মই ইমান টকা দিও ক'ৰবাৰ পৰা আনহাতে দাদাইও নোৱাৰে সেয়েহে দেউতাই এই ঘৰ মাটি সকলো বিক্ৰী মোক জীৱনৰ টকা পইচা যোগাৰ কৰিব খুজিছিল কিন্তু তোমালোকে কৰিবা কি এতিয়া দেউতা শুনো গাঁৱৰ ঘৰলৈ গুচি যাব আৰু টকা যোগাৰ কৰিব নোৱাৰিলে আমি শুনো গাঁৱলৈকে ঘূৰি যাব লাগিব অকল সিমানেই নহয় স্মাইলি কেছটো তদন্ত কৰিবলৈ আমাৰ ঘৰলৈ পুলিচ মাতিছে পুলিচে এতিয়া আমাক জেৰাৰ কৰি জেৰা কৰিছে কব নোৱাৰো এতিয়া ঘৰত থকা সমস্যা হৈ পৰিছে কেতিয়া যে থানালৈ যাবৰ কাৰণে কোনো ঠিক নাই মই ভাবিছো মই ঘৰৰ পৰা আঁতৰি যাম কিয় মানে এতিয়া ঘৰত থাকিলে লাভ হোৱাতকৈ লোকচানে বেছি হ'ব এতিয়া যদি মই ঘৰত থাকো তেতিয়াহ'লে মোৰ ভাগৰ পৰা 2.5 লাখ টকা দিব লাগিব সেইখিনি টকা দিয়াতকৈ ঘৰৰ পৰা ওলাই গৈ কিবা বিজনেছ কৰি ভাল হ'ব টকা পইচা মাটি বাৰী সা সম্পত্তি একো নাপাওঁৱেই দুহাই বিক্ৰী চব শেষ কৰি দিব আনহাতে তোমাৰ ৰিটায়াৰমেণ্টৰ 5 লাখ টকা ঘৰ মাটি বিক্ৰী কৰাৰ পিছত দুহাই সেই 5 লাখ টকাৰ এটকাও মোৰ হাতত নিদিয়ে এতিয়া মোক তোমাৰ সহায় তুমি কথা দিয়া স্মাইলি তুমি মোৰ লগত চিৰদিন থাকিবা মানে তোমাৰ তুমি মই একো মুহূৰ্ত থাকিব নোৱাৰো স্মাইলি ব'লা তুমি মোৰ লগত ব'লা আমি একেলগে পঢ়াই যাওঁ কল্পনা কৰিছো তুমি আৰু মই আৰু তুমি আৰু বন্ধু নাথাকিব আমাৰ মাত্ৰ থাকিব চৌদিশৰ নীৰৱতা নিস্তব্ধ পাহাৰৰ কাষত এখন নদীৰ মাজত এটা আমাৰ সৰু বতাহত তোমাৰ চুলিয়ে মই আন ফুলে তোমাৰ চুলি আঁচুৰি চৰাইৰ মাতত নদীৰ সৰু সৰু ফুলত তোমাৰ যাব মোৰ কাণত মোৰ তোমাৰ চকুখনত মই চুমা খাই জগাই দিম আৰম্ভ হ'ব এখন নতুন সংসাৰ তোমাৰ আৰু তুমি হবা forever পৰি আৰু মই হম ৰাজকুমাৰ কেনেকৈ গম পাম আৰু গম পালেও কি কৰিব মিয়া বিবি ৰাতিহঁতক ইয়াখিনি ডাকা স্মাইলি প্ৰথমতে চব মাক বাপেকে তেনেকুৱা কৰে পাছত যেতিয়া আমাৰ কেঁচুৱা এটা হ'ব দেখিবা নহয় নাতিৰ মুখে বুঢ়া বুঢ়ী আমাৰ ওচৰলৈ টানি আনিব এনেকুৱা কিমান উদাহৰণ আছে কিন্তু পলাইকৈ কৰিবা কি থাকিবা ক'ত তোমাৰতো চাকৰিও নাই আমাৰ দুটা চলিবলৈনো কিমান লাগিছে মোৰ হাতত অলপমান টকা আছে পাৰিলে তুমিও কেইটামান লৈ ল'বা ঘৰত বৌ আছে ব'লা আমি ভালকে ক'ৰবাত বহি কথাটো আলোচনা কৰি লওঁ বৌ ব'লা Yeah.